শিল্পী সমাজৰ বাবে পুনৰ এক দুখ খবৰ। জনপ্ৰিয় অভিনেতাগৰাকী আৰু আমাৰ মাজত নাই। তেলেগুৰ জনপ্ৰিয় অভিনেতা সালাফৈ ৰাও আৰু নাই। তেলেগুকে আদি কৰি সাউথৰ বহুতো বোলছবিত নিজৰ অভিনয়েৰে হাজাৰ হাজাৰ মানুহৰ মন জয় কৰা অভিনেতাগৰাকী আৰু আমাৰ মাজত জীৱিত নাই। জনপ্ৰিয় অভিনেতাজন হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। বহুদিন ধৰি উক্ত ৰোগত আক্ৰান্ত হৈ হস্পিটেলত ভৰ্তি হৈ আছিল অভিনেতাজন। অৱশেষত নিয়তিৰ সৈতে হাৰ মানিলে অভিনেতাজনে। তেওঁৰ মৃত্যুত সমগ্ৰ ভাৰততে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। শেষত শিখামণি ভূঞা ইউটিউব চেনেলৰ তৰফৰ পৰা অভিনেতাজনৰ বিদেশী আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে।